হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই আছোঁ। আৰু পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুন ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ। শিৱ পূজাৰ দিনা আমি ওলাই যোৱা ভিডিঅ'খিনি অকণমান ৰাখি থৈছিলোঁ কৰি কিনে, তো আজি আপোনালোকৰ ওচৰত দিম বুলি ভাবিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টি চাই ভাল পায় আপোনালোকে। আৰু এতিয়া বৰ্তমান মা, মই, ভাইটি এইফালে আহিছোঁ শিৱ মন্দিৰত। এইফালে দেখিছেনে নদীটো এচাইডে আৰু এইফালে মাজতে মানে শিৱ মন্দিৰটো, এইটো পানীখেতিত আছে এইটো মন্দিৰটো। এইফালে আমি এতিয়া অকণমান পাহাৰখন উঠি চিৰিলৈ অলপ নামি আছোঁ আৰু মন্দিৰটোৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ নদীখন, মাজতে মানে এইফালে মন্দিৰটো আছে। মন্দিৰটোৰ এইখিনি ঠাইখিনি সঁচাকৈ বহুত বেছি ভাল লাগে, মানে হাল্লা হুল্লা বেছি নহয়, একদম ঠাণ্ডা নিৰল। বাকী আৰু ফ্ৰেণ্ডছ, আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ শিৱ পূজা কেনেকৈ পাৰ হ'ল। মোৰ কিন্তু গোটেই দিনটো সুন্দৰভাৱে পাৰ হৈ গ'ল। আৰু পূজা বুলিয়ে মন্দিৰত এপাক যাব পাৰিলে সঁচাকৈ মনটো বহুত বেছি ভাল লাগি যায়। আৰু এনেতো আমি সদায় সকলোৱে সেৱা লৈয়ে ঈশ্বৰৰ ওচৰত, তথাপিতো মানে পূজা বুলি এপাক ওলাব পাৰিলে মন্দিৰত মনটো বেলেগ কিবা এটা ভাল লাগি থাকে। এইফালে মন্দিৰত সোমাই আমি দেখিছোঁ কণমানি দুজনীয়ে ইমান ভক্তিভাৱে চাকি জ্বলাইছিলে আৰু মোৰ ভিডিঅ'টিৰ জৰিয়তে অকণমান সাঁচি ৰাখিলোঁ তেওঁলোকক। এইফালে দেখিছেনে, এতিয়া মোৰ সেৱা লোৱা হ'ল আৰু এতিয়া ঘৰলৈ যাওঁ। বেছি সময় নকৰোঁ কাৰণ মোৰ ডিউটি আছে এতিয়া। ইয়াৰ পৰা ঘৰত যায় ডিউটিত যাব লাগিব আকৌ। এইফালে মন্দিৰৰ পৰা ওলাই ঘটনা এটা ঘটি থাকিল নহয়, মানে ভাইটিৰ চেণ্ডেলযোৰ য'ত খুলি থৈছিল মন্দিৰৰ বাহিৰত তাতে নাই এতিয়া চেণ্ডেলযোৰ। তাৰ ঠাইত মানে বেলেগ এযোৰ চেণ্ডেল আছে, তাৰ চেণ্ডেলযোৰ নাই। আৰু এইফালে আমি আহিছোঁ তলত নামি। তলত এইখন মানে দেৱী থান বুলি কোৱা হয়। ইয়াতে গছৰ তলতে এনেকৈ আছে, মাহঁতে গৈছে চাকি জ্বলাব। এয়া অকণমান দেখা দিছোঁ আপোনালোকক। আৰু ভাইটিয়ে মানে তাৰ মনটো অকণমান বেয়া লাগিছে চেণ্ডেলযোৰ নোহোৱা হোৱাৰ কাৰণে, মাক তাকেই কৈ আছে। এতিয়া আমাৰ সেৱা লোৱা হ'ল, এতিয়া আকৌ ঘৰমুখী হ'ম আৰু ঈশ্বৰৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে সকলোকে ভালে কুশলে ৰাখক আৰু সকলোৰে মংগল হওক। এইফালে মা আৰু মই একদম কথা পতাত ব্যস্ত, মানে ভাইটিৰ কথাটো ভাবি অকণমান হাঁহি উঠিছিল। পিছত গৈ তাৰ চেণ্ডেলযোৰ পাৰোঁ, মানে কাষৰে দাদা এটা পিন্ধি গৈছিল। আৰু ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত। তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। এইফালে অকণমান আপোনালোকে নাম চাই লওক।